বানাক্ৰান্তৰ কাষত ট্ৰুথকাষ্ট আৰু আৰ্কেড কনষ্ট্ৰাকশ্যন। অসহায় পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী, বিশুদ্ধ খোৱাপানী আৰু আৰ্থিক সহায় বিতৰণ। দুৰ্যোগৰ সময়ত যেনে সামাজিক দায়বদ্ধতাৰ এক উজ্জ্বল নিদৰ্শন। বিধ্বংসী বানে সলনি কৰিছে উজনি অসমৰ হাজাৰ হাজাৰ মানুহৰ জীৱন। বহু পৰিয়ালৰ ঘৰ-বাৰী পানীৰ তলত নষ্ট হৈছে খেতি পথাৰ আৰু জীৱিকাৰ মূল সম্পদ। এনে কঠিন সময়তে বানাক্ৰান্ত লোকসকলৰ কাষত সহায়ৰ হাত আগবঢ়াইছে ট্ৰুথকাষ্ট আৰু আৰ্কেড কনষ্ট্ৰাকশ্যনে। ট্ৰুথকাষ্ট আৰু আৰ্কেড কনষ্ট্ৰাকশ্যনৰ স্বত্বাধিকাৰীৰ লগতে তেওঁলোকৰ সহপাঠীসকলে বানাক্ৰান্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি ক্ষতিগ্ৰস্ত পৰিয়ালৰ মাজত চাউল, দাইল, বিস্কুট, বিশুদ্ধ খোৱাপানী, শুকান খাদ্য আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰে। ইয়াৰ উপৰিও কেইবাটাও দুৰ্দশাগ্ৰস্ত পৰিয়ালক নগদ আৰ্থিক সহায়ো আগবঢ়োৱা হয়। সাহায্য লাভ কৰি আৱেগিক হৈ পৰে বহু বানপীড়িত পৰিয়াল। তেওঁলোকে কয়, এনে কঠিন সময়ত সমাজৰ বিভিন্ন শুভাকাংক্ষীৰ সহায় তেওঁলোকক পুনৰ নতুন আশাৰে আগবাঢ়িবলৈ সাহস যোগাইছে। আয়োজকসকলৰ মতে, এই অভিযান কেৱল সাহায্য সামগ্ৰী বিতৰণতেই সীমাবদ্ধ নহয়, দুৰ্যোগৰ সময়ত অসহায় মানুহৰ কাষত থিয় দি সামাজিক দায়বদ্ধতা পালন কৰাৰ এক আন্তৰিক প্ৰয়াস। বানৰ আঘাতত বিপৰ্যস্ত বহু পৰিয়ালৰ বাবে এই সহায় কেৱল খাদ্য বা সামগ্ৰী নহয়, বৰঞ্চ নতুনকৈ জীয়াই থকাৰ সাহস আৰু আশাৰ বতৰা। সেই উদ্দেশ্যক সন্মুখত ৰাখিয়ে আগন্তুক দিনতো এনেধৰণৰ জনকল্যাণমূলক কাৰ্যসূচী অব্যাহত ৰাখিব বুলি জানিবলৈ দিয়ে ট্ৰুথকাষ্ট আৰু আৰ্কেড কনষ্ট্ৰাকশ্যনৰ স্বত্বাধিকাৰীয়ে।